হেল্ল' গাইজ বিউটি চিক্ৰেট উইথ সন্ধ্যা ৰাগিনী চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। লকডাউনৰ বাবে আচলতে ভালদৰে ক'তো ওলাই যাব পৰা নাই, গতিকে কেইটামান বস্তু মোৰ ওচৰত নাছিলে। ইয়াৰ ভিডিঅ'টোত দেখা দুটামান বস্তু আপোনালোকক ভিডিঅ'টো সেইকাৰণে এনেদৰে দেখাব লগা হ'ল। আহকচোন চাওঁ। এখন দাগমুক্ত ছাল আমি প্ৰতিগৰাকী মহিলাই আশা কৰোঁ। ছালত থকা এই দাগৰ সমস্যাৰ ওপৰতেই মই আজি ভিডিঅ'টোত দুটামান টিপছ আপোনালোকৰ আগত আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আলুত যিহেতু চি ভিটামিন থাকে, গতিকে আলু আমাৰ ছালৰ বাবে বহুত উপকাৰী। মুখৰ পৰা দাগৰ সমস্যা নাইকিয়া কৰিবলৈ আমি আলু কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ, আহকচোন আমি আজি ইয়াকে চাওঁ। প্ৰথমে আলুটো ভালদৰে ধুই ল'ব আৰু মিক্সিত বা আপোনালোকে ৰুকনিৰ সহায়ত মিহিকৈ আলুটো চুচি ল'ব। তাৰপিছত তাত অলপমান দৈ মিহলাই পিনি আপোনালোকে পেষ্টটো ৰেডি কৰি ল'ব। মিশ্ৰণটো ৰেডি হৈ যোৱাৰ পিছত আপোনালোকে মুখত ইয়াক প্ৰায় 20 মিনিট সময়ৰ বাবে লগাই ৰাখিব আৰু পৰিষ্কাৰ পানীৰে ইয়াৰ পাছত আপোনালোকে ধুই দিব। এই ক্ষেত্ৰত আপোনালোকে মন কৰিব যাতে আপোনালোকে যিকোনো পেক লগোৱাৰ আগতেই আপোনালোকে আপোনালোকৰ মুখখন ভালদৰে পৰিষ্কাৰ কৰি ল'ব। গোলাপ জলৰ সহায়তো আপোনালোকে পৰিষ্কাৰ কৰি ল'ব পাৰে, নাইবা ঠাণ্ডা পানীৰে ভালদৰে মুখখন ধুই তাৰ পিছতহে আপোনালোকে এই পেকবিলাক এপ্লাই কৰিব। বিলাহীৰ গুণাগুণ মাত্ৰা সকলোৱে জানে। প্ৰথমতে বিলাহী এটা ভালদৰে ধুই তাৰপিছত এটা বাতিত আপোনালোকে ৰুকি ল'ব আৰু সেই ৰুকি লোৱা মিশ্ৰণখিনিতে আপোনালোকে প্ৰায় আধা চামুচতকৈ কম পৰিমাণৰ নাৰিকল তেল মিহলাই ল'ব। ভালদৰে মিশ্ৰণটো মিহলাই লোৱাৰ পিছত আপোনালোকে মুখত ইয়াক প্ৰায় 20 বা 25 মিনিটৰ বাবে লগাই ৰাখিব আৰু ইয়াৰ পাছত চাফা পানীৰে ধুই দিব। আলুক আমি স্কিন টনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। আলু এটা ভালদৰে ধুই ৰুকি লৈ তাৰ ৰসখিনি এটা বটলত আপোনালোকে উলিয়াই ল'ব আৰু সেই বটলটোতেই আলুৰ ৰসখিনি ওলোৱা বটলটোতে আলুৰ ৰসখিনিৰ লগত আপোনালোকে কেইটোপালমান ৰ'জ ৱাটাৰ গোলাপ জল অলপমান দি আপোনালোকে মিশ্ৰণটো ভালদৰে মিহলাই ল'ব আৰু এইটো আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব পাৰে। স্কিন টনাৰ হিচাপে আপোনালোকে ইয়াক ব্যৱহাৰ কৰিব পাৰে। ভিডিঅ'টোত দেখুওৱা এই টিপছকেইটা আপোনালোকে নিশ্চয় ঘৰত ব্যৱহাৰ কৰি চাবচোন। মই ইয়াৰ পৰা বহুত সুফল পাইছোঁ। আপোনালোকেও এই ভিডিঅ'কেইটা চাই আপোনালোকে ব্যৱহাৰ কৰি উপকৃত হ'ব বুলি মই আশা ৰাখিলোঁ। আজিৰ মোৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।